हेलो स्टूडेंट जेসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছো এছামিজৰ মোষ্ট কমন কুৱেশ্যন। এইবাৰ মেট্ৰিক পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু প্ৰথম দিনাই আছে এছামিজ। আজি এইটো ভিডিঅ'ত এছামিজৰ যিখিনি কুৱেশ্যন ডিছকাছ কৰিম সেইখিনি মেট্ৰিক পৰীক্ষাত দেখা পাবাই। মূল ভাৱৰ পৰা কি চাব লাগিব, ব্যাখ্যা কৰা কি আহিব, 1 মাৰ্কৰ শৰ্ট কুৱেশ্যন কি আহিব, আবেদনৰ বাবে কি চাবা তোমালোকে, ৰচনা কোন চাব লাগিব, এই গোটেইখিনি কথা আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। তোমালোকে এছামিজত ফেল নোহোৱা কিয়, কাৰণ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম চমু উত্তৰ। যদি তোমালোকে চমু উত্তৰখিনি ভালকৈ চোৱা তেনেহ'লে 25 মাৰ্ক মান উঠাব পাৰিবা। তাৰপিছত আবেদন লিখনখন চালে 4 মাৰ্ক মান পাবাই। ৰচনা তোমালোকে ভালকৈ চালে 8 মাৰ্ক এটা পাবাই। আৰু বৈচিত্ৰ্যময় অসম কিতাপখনৰ পৰা মাত্ৰ 3টা কুৱেশ্যন চালে 10 মাৰ্ক 100% পাবাই। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, কাৰণ আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথমতে আমি ডিছকাছ কৰিম মূল ভাৱ, কাৰণ এইটো কমন পেলোৱা খুবেই ইজি হয় আৰু এইখিনি কিন্তু ৰিপিটে হৈ থাকে। চোৱা, ইয়াত অকল 5টা পদ্যাংশ আছে আৰু এই 5টা পদ্যাংশৰ পৰা এটা মূল ভাৱ দিবই আৰু মূল ভাৱত 4 মাৰ্ক আছে। তোমালোকৰ নিয়মত 5টাই পঢ়িব লাগে, 5টা মুখস্থ থাকিলে এটা কমন পঢ়িবই। কিন্তু মেট্ৰিক পৰীক্ষাৰ বাবে যেহেতু হাতত বেছি সময় নাই, সেইবাবে এতিয়া অকল কমনখিনি পঢ়িব লাগিব। তোমালোকে যদি অলপ ৰিচাৰ্চ কৰা তেন্তে চাবা দৃষ্টান্তৰ কবিতাটিৰ মূল ভাৱ 2025 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে। সেইবাবে 2026 চনৰ মেট্ৰিক পৰীক্ষাত অহাৰ চান্স নাই। তোমালোকে দৃষ্টান্ত কবিতাটি স্কিপ কৰিব পাৰা আৰু বাকী থাকিল 4টা। তাৰে ভিতৰত মই অসমীয়া কবিতাটিৰ মূল ভাৱ 2024 চনত আহি গৈছে, এইটো অহাৰ চান্স নাই। সেইকাৰণে তোমালোকৰ বেছিকৈ ফ'কাছ কৰিব লাগিব বৰগীত, জিকিৰ আৰু প্ৰগোষ্ঠী, এই 3টা বেছিকৈ ফ'কাছ কৰিবা, কাৰণ ইয়াৰ পৰা যিকোনো এটা আহি যাব পাৰে। কিন্তু মই একেবাৰে কোৱা নাই যে মই অসমীয়া আৰু দৃষ্টান্তৰ কবিতাটিৰ মূল ভাৱ নপঢ়িবা যদি হাতত সোমাই আছে, আৰু যদি হাতত সোমাই নাই তেন্তে 3টা চাব পাৰা। তোমালোকে এইখিনি চালে মূল ভাৱৰ পৰা 4 মাৰ্ক এটা পাই যাবা। তাৰপিছত তোমালোকে চাবা ব্যাখ্যা কৰাৰ বাবে তোমালোকে পঢ়িবা বৰগীত আৰু জিকিৰৰ পৰা। 2টা চেপ্টাৰ মিলাই 3টা টোটাল 6টা ব্যাখ্যা কৰা আছে আৰু এই 6টাৰ পৰা যিকোনো এটা আহিব 100%। পাৰিলে তোমালোকে 6টাই পঢ়িবা, কাৰণ তোমালোকৰ প্ৰি ফাইনেল এক্সামত বেছিভাগ দৃষ্টিগতে বৰগীত আৰু জিকিৰৰ পৰা এটা ব্যাখ্যা দিছেই। সেইবাবে তোমালোকে 6টাই পঢ়ি থবা, এটা আহিবই। আৰু তাৰো যদি হাতত সোমাই নাই, অকল ইম্পৰ্টেণ্টখিনি বাছি দিব লাগে, বেছিখিনি আহি থকা, তেনেহ'লে এইখিনি চাবা। বৰগীতৰ ক আৰু গটো চাবা আৰু জিকিৰৰ পৰা ক আৰু খটো চাবা, কাৰণ এইকেইটাই বেছিভাগ ৰিপিট হৈ আছে আৰু ইয়াত 3 মাৰ্কৰ কাৰণে আহি থাকে। সেইকাৰণে তোমালোকে বৰগীত আৰু জিকিৰৰ ব্যাখ্যাকেইটা ভালকৈ চাবা, ইয়াৰ পৰা 3 মাৰ্কৰ কাৰণে এটা আহিবই। তাৰপিছত আমি ডিছকাছ কৰিম ৰচনা। 4খনমান কমন ৰচনা চোৱা। প্ৰিয় সাহিত্যিক চাবা, এইখন বহুত ইম্পৰ্টেণ্ট হয়, প্ৰায় ৰিপিট হৈ থাকে। অসমৰ কুটিৰ শিল্প চাবা। তাৰপিছত চাবা ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা প্ৰিয় শিল্পী, এইখন বহুত ইম্পৰ্টেণ্ট আছে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে, নাইবা জুবিন গাৰ্গ বুলিও দি দিব পাৰে। জুবিন গাৰ্গৰ বিষয়ে মুখস্থ কৰি থবা, বহুত ইম্পৰ্টেণ্ট আছে। আৰু চোৱা, তোমালোকৰ হাতত যদি বহুত সোমাই আছে, গোটেইখিনি ইম্পৰ্টেণ্ট লাগে যদি, তেনেহ'লে এই 4টা চাব পাৰা। তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ, অসমৰ বানপানী আৰু পুথিভঁৰাল, আৰু বহুত আছে, প্ৰায়ে মেট্ৰিক পৰীক্ষাত ৰিপিট হৈ থাকে এইবোৰ ৰচনা। যদি হাতত সোমাই আছে তেনেহ'লে গোটেইখিনি মুখস্থ কৰি থৈ দিবা, আৰু যদি হাতত সোমাই নাই তেন্তে মই যি 4টা কমন দিছো সেই 4টা চালেই হ'ব। এইখিনি চালে 8 মাৰ্ক এটা পাই যাবা। নেক্সট ডিছকাছ কৰিম আবেদন। আবেদনৰ পিছতে আমি 1 মাৰ্ক আৰু 2 মাৰ্কৰ কমন কুৱেশ্যনখিনি দিম আৰু একেবাৰে লাষ্টত বৈচিত্ৰ্যময় অসম কিতাপখনৰ 10 মাৰ্কৰ কমন কুৱেশ্যনখিনি ডিছকাছ কৰিম। আবেদনত 4 মাৰ্ক থাকিব। আবেদন 3 ধৰণৰ থাকে, মানে এক্সামত এই 3 ধৰণৰ আহি থাকে। স্কুল ছুটিৰ বাবে আবেদন, বিভাগীয় মন্ত্ৰীলৈ আবেদন যাতায়াতৰ সুব্যৱস্থাৰ বাবে, আৰু এখন তোমাৰ বিদ্যালয়ৰ যিকোনো সমস্যাৰ বাবে তুমি ছাত্ৰ একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে তোমাৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখিব আহে। তোমালোকে ইয়াত চোৱা 3 নম্বৰ আবেদনখন। তোমাৰ বিদ্যালয়ৰ খোৱা পানীৰ সমস্যাটো লাঘৱ কৰিবলৈ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা। এই আবেদনখন প্ৰায় ডিষ্ট্ৰিক্টতে প্ৰি ফাইনেল এক্সামত আহিছে। তোমালোকে এই 3 ধৰণৰ আবেদন চাই থবা, মেট্ৰিক পৰীক্ষাত এটা কমন পৰিবই, 4 মাৰ্ক থাকিব আবেদনত। এতিয়া আমি কেইটামান কমন শৰ্ট কুৱেশ্যন চাম, যিকেইটা কুৱেশ্যন প্ৰি ফাইনেল এক্সামত প্ৰায় আহি আছে আৰু মেট্ৰিক পৰীক্ষাতো প্ৰায় ৰিপিট হৈ থাকে। তোমালোকে কুৱেশ্যন কেইটা চাব পাৰা। এইবিলাক গোটেইবিলাক 1 মাৰ্কৰ কুৱেশ্যন হয়। 1 নম্বৰ কুৱেশ্যনটো চোৱা, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ, জিকিৰ শব্দটো আৰবী জিকিৰ শব্দৰ পৰা ওলাইছে। এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালকৈ চাবা। 2 নম্বৰ কুৱেশ্যন চোৱা, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। এই কুৱেশ্যনবিলাক প্ৰায় মেট্ৰিক পৰীক্ষাত ৰিপিট হৈ থাকে আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামত এই কুৱেশ্যনবিলাক এইবাৰ আহিছে। গতিকে কুৱেশ্যনবিলাক ভালকৈ চাই লোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত 3 নম্বৰ কুৱেশ্যন চোৱা, মৌপাক মানে কি? উত্তৰ, মৌপাক মানে হৈছে মায়াৰ বন্ধন। তাৰপিছত 4 নম্বৰ কুৱেশ্যন চোৱা, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ, মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। তাৰপিছত 5 নম্বৰ কুৱেশ্যন চোৱা, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? উত্তৰ, বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।
তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা, পল আৰু পাহি কোন কোন শ্ৰেণীত পৰে? উত্তৰ, পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পৰে। এই গোটেইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গতিকে তোমালোকে ভালকৈ চাই লোৱা নাইবা স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত 7 নম্বৰ কুৱেশ্যন চোৱা, টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, চাই লোৱা এনসাৰখিনি। টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলো যে 2000 ধৰণে ই কাম নকৰে। তাৰপিছত 8 নম্বৰ কুৱেশ্যন চোৱা, ইৰাণৰ ৰাজধানীৰ নাম কি? উত্তৰ, ইৰাণৰ ৰাজধানীৰ নাম হৈছে তেহৰান। তাৰপিছত 9 নম্বৰ কুৱেশ্যন চোৱা, প্ৰাকৃতিক কোণে সাদৰি আনিলে বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰটো হ'ব নতুন কুঁহিপাতে। তাৰপিছত 10 নম্বৰ কুৱেশ্যন চোৱা, কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? উত্তৰ, কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? এই কুৱেশ্যনটো 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এই কুৱেশ্যনটো প্ৰি ফাইনেল এক্সামত প্ৰায়বোৰ ডিষ্ট্ৰিক্টত আহিছে। এই কুৱেশ্যনটোৰ এনসাৰটো চাই লোৱা। উত্তৰ, অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছে। তাৰপিছৰ কুৱেশ্যন চোৱা 12 নম্বৰ, সকলোকে বান্ধি থোৱা এনাৰ্জিডাল কি আছিল? উত্তৰ, সকলোকে বান্ধি থোৱা এনাৰ্জিডাল আছিল অসমীয়া ভাষা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ চাবা। তাৰপিছৰ কুৱেশ্যন চোৱা, ভাইৰাছ কি? উত্তৰ, ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। তাৰপিছত 14 নম্বৰ কুৱেশ্যন চোৱা, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰ, ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা, পূজাৰ বন্ধত কোহলিহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? উত্তৰ, পূজাৰ বন্ধত কোহলিহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 16 নম্বৰ, কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? উত্তৰ, কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে। এইবিলাক শৰ্ট কুৱেশ্যন হয়, এটাকৈ কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 17 নম্বৰ, নামঘোষাক আৰু কি নামেৰে জনা যায়? উত্তৰ, নামঘোষাক হেজাৰী ঘোষা বুলিও জনা যায়। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে, ভালকৈ চাবা। তাৰপিছত 18 নম্বৰ কুৱেশ্যন চোৱা, কোহলিয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? ইয়াৰ এনসাৰটো হ'ব, কোহলিয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰনলৈ ইমেইল কৰিছিল। তাৰপিছত 1 মাৰ্কৰ আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই লোৱা। এ নম্বৰ কুৱেশ্যন, বৰগীত কবিতাটিৰ কবি কোন? তাৰপিছত বি নম্বৰ কুৱেশ্যন, মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভখনৰ নাম লিখা। এইটো ইয়াৰ আগতে কৈছো। তাৰপিছত চি নম্বৰ কুৱেশ্যন চোৱা, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমানটা? তাৰপিছত ডি নম্বৰ কুৱেশ্যন চোৱা, আজান ফকীৰৰ আচল নাম কি? ই নম্বৰ কুৱেশ্যন, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিছে? এফ নম্বৰ কুৱেশ্যন, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? এইটো কৈছো। তাৰপিছত জি নম্বৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা, গল্প সম্ৰাট বুলি কাক জনা যায়? এইখিনি আছিল 1 মাৰ্কৰ শৰ্ট কুৱেশ্যন। ইয়াৰ পৰা তোমালোকে ভালকৈ পঢ়ি গ'লে মেট্ৰিক পৰীক্ষাত প্ৰায় কুৱেশ্যনে কমন পাবা। এতিয়া আমি ডিছকাছ কৰিম 2-3 মাৰ্কৰ কুৱেশ্যন। তোমালোকে কুৱেশ্যনখিনি চাই লোৱা। 1 নম্বৰ কুৱেশ্যন চোৱা, বৰগীতৰ 4টা লক্ষণ লিখা। সাধাৰণতে বৰগীতৰ লক্ষণ 3টা আহে, কিন্তু 4টা মুখস্থ কৰি থবা। মই আনসাৰবিলাক নকওঁ, ডাইৰেক্ট কুৱেশ্যনবিলাক কৈ দি আছো। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে, তোমালোকে ভালকৈ মুখস্থ কৰি থবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যন চোৱা, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এই কুৱেশ্যনটো প্ৰায় মেট্ৰিক পৰীক্ষাত আহি থাকে, এইটো ভালকৈ মুখস্থ কৰি থবা। তাৰপিছত 4 নম্বৰ কুৱেশ্যন চোৱা, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? আহিলে 3 মাৰ্কৰ আহিব, এইটো ভালকৈ চাই থবা। তাৰপিছত এটা লং কুৱেশ্যন চাবা, ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰু কাহিনীটো বৰ্ণনা কৰা। এইটো আহিলে 4-5 মাৰ্ক দিব, এইটো ভালকৈ মুখস্থ কৰি থবা। তাৰপিছত চাবা 6 নম্বৰ কুৱেশ্যন, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো ভালকৈ চাবা। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? পাঠৰ আধাৰত বুজাই লিখা। এইটো 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়, গতিকে এইটো ভালকৈ মুখস্থ কৰি থবা। তাৰপিছত 8 নম্বৰ কুৱেশ্যন চোৱা, কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? এইটো কুৱেশ্যনৰ এনসাৰত বহুত কেইটা পইণ্ট আছে, তাৰে ভিতৰত 4টা মান মুখস্থ কৰি থবা। তাৰপিছত 9 নম্বৰ কুৱেশ্যন চোৱা, প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? তাৰপিছত 10 নম্বৰ কুৱেশ্যন চাবা, বেহেশ্ত ই জাহাৰৰ লগত তেহৰান বাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। আৰু এটা কুৱেশ্যন 11 নম্বৰ, বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া। এই দুটাৰ ভিতৰত এটা পৰীক্ষাত আহিবই, গতিকে এই দুটা ভালকৈ চাবা। তাৰপিছত চোৱা, এইটো কুৱেশ্যন বাক্য হিচাপত আহিব পাৰে, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম। কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা। এইটো পৰীক্ষাত আহিলে 3 মাৰ্ক বা 4 মাৰ্কৰ বাবে আহিব। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, অৰ্জুনে শ্ৰীকৃষ্ণ উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত লাষ্ট এটা কুৱেশ্যন চাবা, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাই থবা, পৰীক্ষাত আহিব পাৰে।
এইখানে আছিল লং কোশ্চেন, ইয়াৰ পৰা তোমালোকে কমন পাবাই। এতিয়া আমি ডিসকাস কৰিম এছামিজৰ আৰু এখন কিতাপ বৈচিত্ৰময় অসম। বৈচিত্ৰময় অসম কিতাপখনৰ পৰা মাত্ৰ 10 মাৰ্ক আহিব। বৈচিত্ৰময় অসম কিতাপখনৰ পৰা মই মাত্ৰ তোমালোকক 3টা কোশ্চেন দিম আৰু 3টা কোশ্চেন পৰীক্ষাত 100% আহিবই। তোমালোকে 10 মাৰ্ক পাই যাবা। তোমালোকে 3টা কোশ্চেন চাই লোৱা পৰীক্ষাত কি আহিব। তোমালোকে প্ৰথম কোশ্চেনটো চাবা, তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা। এইটো এটা মুখস্থ কৰি থবা। আৰু 2 নম্বৰ কোশ্চেনটো চাবা, বৈচিত্ৰময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। এইটো এটা মুখস্থ কৰি থবা। আৰু লাষ্ট তোমালোকে 3 নম্বৰ কোশ্চেন এটা চাবা, তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। এই 3টা কোশ্চেন যদি তোমালোকে মুখস্থ কৰি থোৱা তেনেহলে পৰীক্ষাত তোমালোকে 100% কমন পাবাই আৰু 10 মাৰ্ক ইজিলি পাই যাবা। এইখিনি আছিল এছামিজৰ কমন কোশ্চেন। ইয়াৰ পৰা মেট্ৰিক পৰীক্ষাত বহুত কমন পাবা, গতিকে তোমালোকে ভালকৈ পঢ়িবা। আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিওটোত এটা লাইক কৰি দিবা।